লগত চবতকৈ বেছি খেতি হয় আৰু ইয়াত আমি কাৰ্বিসকলে ইয়াক হাৰচুং বুলি কয় আৰু ইয়াত মুঠা 20 টকাকৈ বেচে আৰু এইবোৰ হাৰচুং চাই লওক। এইটো হ'ল ডম্বৰু ডাঙৰ আৰু ইয়াত বিভিন্ন ধৰণৰ দোকান আছে, ইয়াত চব পায় আৰু বিলাহী, শাক পাচলি, আদা আৰু ইয়াত শাক পাচলিবোৰ বহুতেই কম দামত পোৱা যায় আৰু ইয়াতে আপোনালোকে আদা শাক পাচলি ঢেকীয়া শাক চব পাব আৰু এইফালে মাছ আপোনালোকে বহুত বিভিন্ন ধৰণৰ মাছ পাব ইয়াত, ভেৰাইটিজ মাছ, শুকান মাছ আৰু ইয়াত লাও শাক বিভিন্ন ধৰণৰ শাক পাচলি পাব ইয়াত আৰু ইয়াত চবতকৈ ধৰণৰ আৰু কম দাম বস্তুবোৰত আৰু ইয়াত অসমৰ চবতকৈ বেছি কম দামত বস্তু পোৱা যায় আৰু ইয়াত বিভিন্ন ধৰণৰ চাউল, চিৰা, চাবোন, আদা, লাফু সকলোবোৰ বস্তু ইয়াত পোৱা যায়। এই বজাৰখন সপ্তাহত এদিনে হয়, মাত্ৰ শুকুৰবাৰ দিনাখন এই বজাৰটো আহে ইয়াত, শুকুৰবাৰ বজাৰ বুলি কোৱা যায় ইয়াত আৰু ইয়াত সকলো দোকানে আছে, খোৱাৰ পৰা একেবাৰে হালধি, বিস্কুট, চাহ এইবিলাক খাবলৈ সকলো বস্তুবোৰ পাব ইয়াত, মুঢ়া চব পাব এইখিনি। এইটো হাইপৰ্ট হয় আৰু এইফালে কাজিৰঙা ফালৰ পৰা আহিলে আপোনালোকে এইফালে ৰাইট চাইডত পাব আৰু এইফালৰ পৰা নাগালেণ্ড পৰা আহিলে আপোনালোকে